মানুহৰ সপোন বুলি কোৱাটো সকলোৰে থাকে বাৰু, বহুত মানুহৰ থাকে। সপোন পূৰণ কৰিবলৈ হয়তো কিছুমান কষ্ট কৰিব লাগে। তো হেল্ল' এভৰিৱান, কেনে খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে আৰু আপোনালোকৰ মৰম চেনেহ পায় মোৰো ভাল। এইফালে আৰু মই লৈ ল'লোঁ ধুনীয়াকৈ আৰু এতিয়া খাম। এইফালে আহি পালোঁ, মই এতিয়া দোকানতে আছোঁ ইয়াতে। এইফালে আহি পালে দেখিছে এটা মিডিয়াম চাইজকে। हो जाएगा 85 नंबर का है, चलेगा नहीं से बड़ा चाहिए, मेरे लिए तो हो जाएगा होगा, देखना पड़ेगा। एम साइज का है, एम में एम इससे बड़ा दे दो, ये नहीं होगा। इसीलिए बोला है। বস্তুটো সৰু হৈছে মানে অলপমান ডাঙৰ এটা চাই কিনে ল'বলৈ বিচাৰিছোঁ। এইটো হয় সৰু হ'ব মোৰ কাৰণে। দেখিব পাইছে মজা, একদম ধুনীয়া লোকেশ্যনত মই আছোঁহি। ইমান ধুনীয়া দেখিছে জেগাবোৰ, মোৰ নিজৰ মনটোত ভাল লাগিছে। কাৰণ কেলৈ ভাল লাগিছে, সদায় দিনে থাকোঁ এটা সৰু ৰুমতে সোমাই, কোম্পানীতে কাম কৰি থাকোঁ, বাহিৰত ওলাই যাব নোৱাৰোঁ, ভিডিঅ' ভালকৈ বনাব নোৱাৰোঁ। সেই গতিকে এই ওচৰতে ধুনীয়া ফিল্ড এখন আছে, এই ফিল্ডখনতে মই আছোঁহি এতিয়া। আপোনালোকৰ লোকেশ্যনটো দেখুৱাই দিছোঁ, অলপমান চাওক। ইয়াৰ পৰা এনেকৈ কৰি কিনে ধুনীয়াকৈ লোকেশ্যন। আচলতে মই কেনেকৈ থাকোঁ, কি কৰোঁ আৰু কি কাম কৰোঁ সেইবোৰ আপোনালোকেও জনাটো উচিত হয়। কাৰণ কাম আৰু কৰি কিনে খোৱাটো ডাঙৰ কথা নহয়, চুৰ কৰি খোৱাটোহে ডাঙৰ কথা। আৰু ধৰক আজি মই ইউটিউবত ভিডিঅ' দিছোঁ, মন আছে চাইছে, কোনোবাই চাবলৈ মন নাই চোৱা, তাত মোৰ একো আপত্তি নাই। কিন্তু হিংসা কৰিব নালাগে মানুহক। হিংসা কৰাটো এক পক্ষে ভাল কথা নহয়। হিংসা কৰাটো মানে মানুহক যিমান হিংসা কৰি তেখেতলোকে সদায় আগুৱাই যাব আৰু সদায় পিছৰ কথাটোৱে চিন্তা কৰিব। পিছৰ কথাটো কেলৈ চিন্তা কৰিব বুলি কৈছোঁ, পিছৰ কথাটো মই এই সংসাৰত মই জীয়াই আছোঁ, মই জীয়াই থকালৈকে মই পাইছোঁ, লৈছোঁ, খাইছোঁ, বৈছোঁ, সেইটো নহয়। কিন্তু মোৰো এখন সংসাৰ আছে, মোৰ ল'ৰা ছোৱালী কেনেকৈ চলিব, মোৰ নিচিনাকৈ বাহিৰত আহি কিনে কাম বন কৰি কিনে চলিব লাগিব নেকি, বা কি কৰিব লাগিব, তেনেকৈ মানুহে সকলোৱে ভাবে। এনেকুৱা মানুহৰ সপোন বুলি কোৱাটো সকলোৰে থাকে বাৰু, বহুত মানুহৰ থাকে। সপোন পূৰণ কৰিবলৈ হয়তো কিছুমান কষ্ট কৰিব লাগে, বহুত কষ্ট কৰিব লাগে। কাৰণ কষ্ট কৰিলেহে ফল পাব, হয় নাই? আচলতে এই হিংসা ভাৱটো মানুহৰ জীৱনৰ পৰা যদি আঁতৰি যোৱাহেঁতেন, মই সকলোবোৰ আপোনালোকক খুলি ক'ম। ডে চিফ্ট হ'লে মানে 8টাৰ পৰা 1টা বজালৈকে আমাৰ ডিউটি হয়, 5 ঘণ্টা। আৰু 1টা বজাৰ পৰা ছুটি হৈ মেলি কেনে ভাত গা পা ধুই কেনে ভাত পানী খোৱালৈকে প্ৰায় 3টামান বাজিয়ে যায়। তাৰপিছত 6টা বজাৰ পৰা ৰাতি 11টা বজালৈকে আমাৰ ডিউটি হয়। মানে টোটেল 10 ঘণ্টা ডিউটি হয় আমাৰ, কিন্তু 5 ঘণ্টাই কৰিব লাগে। সেই গতিকে ইমান কষ্টটো নাই বাৰু, কষ্ট বুলি ক'বলৈ ইমানকৈ নাপাওঁ। কাৰণ কৰি আছোঁ যেতিয়া কষ্টটো গাত নালাগে আৰু। মানে 5 ঘণ্টা কৰি কিনে 5 ঘণ্টা যেতিয়া ৰেহাই পায়, অলপমান হ'লেও দেহাটো শান্তি পায়। সেই গতিকে এনেকৈ কৰি আছোঁ কাম বন। কিন্তু মাহিলী ইনকম আমাৰ আহে, মাহিলী ইনকম 19,500 টকা আহে। তেতিয়া আমাৰ নাইকিয়াজনৰ কাৰণে আৰু আমাৰ কাৰণে, আমাৰ দুখীয়া শ্ৰেণীৰ কাৰণে 19,000টো আমাৰ কাৰণে বহুত বুলি ভাবোঁ মই। মানে মাহত যদি 19,000 পাব লগা হয়, নিশ্চয় কিবা এটা আগুৱাই যাবলৈ পাৰিম বুলি চেষ্টা কৰোঁ মানে মই। সেই গতিকে কাম বন কৰি আছোঁ, আপোনালোকে বেয়া নাপাব প্লিজ। কাৰণ মই অকল কামৰে ভিডিঅ' দিম বা কিবা ভিডিঅ' দিম, এইবোৰ অগৰম দি আছোঁ, বেয়া নাপাব। নিজৰ বুলি আদৰি ল'ব আৰু, যাবলৈ নোৱাৰোঁ আচলতে। সেই গতিকে আপোনালোকৰ ভাল ভিডিঅ' দিব পৰা নাই, দিম লাহে লাহে দিম, আপোনালোকে নিশ্চয় ভাল পাব চাই, আশা কৰোঁ।